হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য নিউ ভ্লগ। এটি নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈ আছোঁ প্ৰেমৰ নগৰী অৰ্থাৎ তেজপুৰলৈ। আৰু তেজপুৰনো কি কাৰণে বিখ্যাত হয়তো আপোনালোক সকলোৱে জানেই। মই প্ৰথমেই আমি গ'লোঁ মহাভৈৰৱ মন্দিৰ। চাওকচোন মহাভৈৰৱ মন্দিৰৰ চৌপাশটো কিমান ধুনীয়া। সেইদিনা বহুত বেছি ৰ'দ দি আছিলে। মহাভৈৰৱ মন্দিৰত সেৱা কৰাৰ পিছতেই আমি গ'লোঁ বানৰজাৰ নগৰী অৰ্থাৎ অগ্নিগড়লৈ বুলি। চ' ব'লক আপোনালোক সকলোকে অগ্নিগড়খনো দেখাওঁ।